নিজৰ ঘৰ কিহৰ কাৰণে জোতা খুলিম? দৰকাৰ হ'লে 10 বাৰ মুচিব। মই এইবোৰ নিয়ম মানিব নাই। খাবলৈ একো খোৱাই নাই, এইটো আহি পালেহি। থৰ লাগি মুখলৈ চাই আছ যে, ভাত উলিয়া। ভাত নাই হোৱা না, ভাত বনোৱাই নাই। কিয়, তোৰ ঘৰৰ মানুহ আহি বনাব নি আজি? তই যে বনোৱা নাই। ভিতৰখনত একো বস্তুৱেই নাই, মই কেনেকে বনাম বাৰু কোৱাচোন? যদি বস্তু নাই তই মোক ক'ব লাগিছিলে, মই তোক বজাৰ কৰি দিলোহেঁতেন। এতিয়া কি হ'ল? এতিয়ালৈকে যে মানুহে ভাত নোখোৱাকৈ থাকে নি? হা? অঁ হয়নে? ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মদ। সংসাৰ এখন আছে বুলি খবৰেই নাই। বজাৰ এটা লাগে বুলি ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে। ক'তনো মদ খাই থাকে নাজানো আৰু দেই। মুখ বেছি চলিছে তোৰ। কি বস্তু যোগাৰ দিয়া নাই মই? সংসাৰখন কেনেকে কৰিছো একমাত্ৰ মই জানো। বেছি কথা কৈছ, তোক আজি মই একেবাৰে মাৰি পেলোৱা মোক আজি। অ' বৰ্তা ঐ মোক মাৰিছে। আৰু কাক মাতা মাত, তোক আজি কোনেও বচাব নোৱাৰে মোৰ পৰা। ঐ তহঁতৰ কিহে পাইছ ৰাতিখন? নাই, এজনী মুখখন অলপ বেছি চলিছে, ঠিক কৰিছো। এই ৰাতিখন যে তহঁতি যে কাজিয়া যে লাগিছ, তহঁতৰ মাতবোৰ কিমান দূৰলৈ গৈছে খবৰ আছে নাই হা? বোৱাৰী কোৱাচোন কি হ'ল? কি কাৰণে এইটো উৎপাত কৰিছে? ইছ ৰাম, কি গোন্ধ! হৈ সংসাৰ কৰিছ নহয়, মদ পানী খাই মানুহ ৰাতি ঘৰলৈ আহে। কি ক'ম বৰ্তা, মোৰ সংসাৰখনে শেষ। মোৰ ভাগ্যত সুখ বোলা বস্তুটোৱে নাই অ' বৰ্তা। কি মই দুখ দিছো নি? ৰচোন বোৱাৰী কোৱাচোন কি হ'ল মোক কোৱা। তই মনে মন থাকিবি, তাইক ক'বলৈ দে। বোৱাৰী কোৱা। কি ক'ম বৰ্তা, মানুহজন ৰাতিপুৱা ওলাই যায়, ৰাতি আহে জানে, একো বস্তু যোগাৰ নিদিয়ে। কিন্তু আমাৰ আলপৈচানখিনি গোটেইখিনি ধৰিব লাগে। দৰকাৰ হ'লে মই লোকৰ ঘৰৰ পৰা বস্তু আনি যোগাৰ ধৰো জানে। মানুহজনে অকল মদ খাব, মাৰপিট কৰিব, এনেকে মানুহৰ সংসাৰ কৰি দিম বৰ্তা? আপুনি মোক কওকচোন। চি গোটেই পৰিয়ালটোৰ মানুহখিনিৰ নাক কাণ কাটি শেষ কৰিছ তই। এজনী ছোৱালীয়ে তোৰ কাৰণে এখন ঘৰ ত্যাগ কৰি আহিছে, তই এইখন কৰিছ। ইমান ধুনীয়া এটা ব্যৱসায়, টকা পইচা কোনো অভাৱ নাই, ইমান ধুনীয়া এজনী ছোৱালী বিয়া পাতিছ, ভালকে খা, শান্তিৰে থাক। তাইক ক্ষমা খোজ আৰু আজিৰ পৰা একো এনেকে মদ পানী মুখত নলওঁ বুলি তাইক ক'বলৈ কৈছো নাই তোক? হ'ব দিয়া, আৰু দুখ নকৰিবা তুমি। আজিৰ পৰা মই মদ পানী নাখাওঁ, হ'ব? মই লাগিলে কষ্টই কৰিম, কিন্তু আপোনাৰ পৰা সুখ বিচাৰোঁ। আপুনি এনেকে থাকিলে মোৰ ভাল নালাগে জানে। হ'ব দিয়া, আৰু কোনোদিন এনেকুৱা নহয়। চাওঁ দিয়া, আজি ময়ে ৰান্ধি চাওঁচোন। বৰ্তাক চিন্তা কৰিব নালাগে, আপুনি যাওক, শুই দিব যাওক। ঠিক আছে তেন্তে, অন্তৰৰ পৰা আশীৰ্বাদ কৰিছো, তহঁতি সুখ আৰু শান্তিৰে থাক। মই যাওঁ, শুই দিওঁগে, দেহাটো বৰ ঠিক নাই অ'। কাজল লৈছিলা নি? চকুকেইটা বৰ ধুনীয়া লাগিছে।